নেমু টেঙাৰ উপকাৰিতাৰ বিষয়ে জানো আহক। নেমু পানী ছালৰ বাবে উপকাৰী, সেয়েহে প্ৰতিদিনে আমি নেমু পানী খাব লাগে। নেমু পানীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। আমি খালী পেটত নেমু পানী সেৱন কৰিব লাগে। নেমু পানী লিভাৰৰ বাবেও উপকাৰী। আমি মাছ মাংস খালে নেমু পানী বা নেমু চেপি খাব লাগে। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন এ, বি আৰু চি থাকে। সাধাৰণতে নেমু পানী খালী পেটত সেৱন কৰিলে বহুত উপকাৰ লাভ কৰিব পাৰি।